खुलुमबाय स्टुडियो आं रबिन बसुमतारी फैगौ 8 नभेम्बर खालि कक्राझाराव देंखोगिरि रुंसारि जुबिन गार्गनि 53थि जोनोम सान फालिगोन। गौरां दैमानि चान्दामारियाव 30 बिगा हायाव जुबिन गार्गनि पार्कखौ लुनाय जागोन। बे पार्कखौ बीटीसी सरकारनि नाजानायाव लुफुंनाय जागोन। बिथांनि जोनोम सानाव बीटीसीनि गाहाय हाग्रामा महिलारिया जुबिन गार्गनि पार्कखौ अन्थाइ खाम्फा गायसनगोन आरो बेजों लोगोसे बीटीसी सरकारनि दैदेननायाव जुबिन गार्गनि 53थि जोनोम सानखौ गाजा गोमजायै फालिनाय जागोन। गासै 25,000 जुबिन गार्गखौ मोजां मोनगिरि बिथांमोना बिथांनि मेथाइ मायाबिनीखौ जयै रोजाबगोन आरो हाबाफारियाव गासै फां 53 नाहर बिफां गायनाय जागोन। बिथांनि जोनोम सानखौ फालिनो थाखाय 60% साखाफारा जानाया बे समाव सोलिगासिनो दं। रोजा रोजा मावदांसाफोर ट्रेक्टर आरो जेसीबीफोरा साखाफारा जाहोनो थाखाय सान हर थाद'नाय गैयाजासे खामानि मावनाया बे समाव सोलिगासिनो दं। साननि हाबाफारि बायदियै फारियै जुबिन गार्गनि जोनोम सान फालिनायाव फुंनि 9:30 रिंगायाव बिथांनि सावगारियाव मान बावगोन, 9:45 रिंगायाव दान होनाय हाबाफारि, 10:15 रिंगायाव जुबिन गार्गनि पार्कखौ अन्थाइ खाम्फा गायसनगोन, 10:30 रिंगायाव फां 53 नाहर बिफां गायनाय आरो सानजौफु 2 रिंगायाव हारिमुआरि हाबाफारि लानाय जागोन। बेबायदिनो बिथांनि 53थि जोनोम सानखौ कक्राझारनि चान्दामारियाव फैगौ 8 नभेम्बर खालि गाजा गोमजायै खुंफुंनाय जागोन। অহা যেটো 18ত আমাৰ জুবিনদাৰ যেটো বাৰ্থডে সেলিব্ৰেশন এই বাৰ্থডে সেলিব্ৰেশন আমাৰ প্ৰথমত কাৰ্যসূচী আছে আমাৰ হোমেজ ৰাতিপুৱা 9:30 তাৰ পিছত আমাৰ আফটাৰ 9:30 তাৰ পিছত আমাৰ ব্লাড ডোনেশ্যন আৰু পিছত আমাৰ ফাউণ্ডেশ্যন লে তাৰ পিছত আমাৰ প্লান্টেশ্যন চাৰিটা ৰাতিপুৱা ভাগৰ আমাৰ চাৰিটা প্ৰগ্ৰাম আছে। এনে আমি 2 ঘণ্টা ৰেষ্ট ল'ম লাঞ্চৰ কাৰণে। তাৰপিছত 2টা বজাত আমাৰ কালচাৰ প্ৰগ্ৰামটো ষ্টাৰ্ট হ'ব টিল 5 PM। তাৰপিছত কি প্ৰগ্ৰাম আছে? আসল প্ৰগ্ৰামটো কি? আসলটো মায়াবিনী হয়। মায়াবিনী জুবিন গাৰ্গৰ যেটো তেখেতে আমাৰ অসমৰ বুলি নহয় ভাৰতৰ এটা ফেমাছ ছিংগাৰ আছিল বা এক্টৰ আছিল বা প্ৰডিউচাৰ আছিল। তো আজি সেইটো লৈ আমাৰ হাগ্ৰামা ছাৰে যেটো ইমান ডাঙৰ সিদ্ধান্ত লৈছে তেখেতৰ নামৰ আমাৰ জুবিনদাৰ নামৰ এটা পাৰ্ক জুবিন গাৰ্গ পাৰ্ক বুলি এটা এই 18 তাৰিখতে তেখেতে ফাউণ্ডেশ্যন লে কৰিব আৰু সেইটোৱে আৰু আমাৰ মানে সবতকৈ গৌৰৱৰ কথা আমাৰ হাগ্ৰামা ছাৰে যে ইমান ডাঙৰ সিদ্ধান্ত লৈছে মানে নিজৰ যেটো চিন্তাধাৰণা নিজৰ যেটো ইচ্ছা আছিল সেইটো তেখেতে পূৰ্ণাংগভাৱে কামটো কৰিব বিচাৰিছে। জুবিন গাৰ্গ পাৰ্কত কিমান বিঘা মাটি সামৰি বনোৱা হ'ব? জুবিন গাৰ্গৰ পাৰ্কৰ নামত আমি টোটেল 30 বিঘা তেখেতৰ নামত আমি অৰ্পণ কৰি দিলোঁ। দেখা গৈছে যে এইখন অসমৰ সৰ্ববৃহৎ পাৰ্ক হ'ব জুবিন গাৰ্গৰ নামত। BTC চৰকাৰৰ এই উদ্যোগক ৰাইজে প্ৰশংসা কৰিছে। এনে পদক্ষেপ লোৱাৰ কিবা ৰাজনৈতিক কাৰণ আছে নেকি? নাই ইয়াত কোনো ৰাজনৈতিক কালচাৰ চাওক হাগ্ৰামা ছাৰে কৈছে জুবিন দাক নিজে খুবেই ভাল পায়, এক সময়ত নিজৰ বন্ধু আছিল। ৰাজনীতিটো বেলেগ পাৰ্ট, এইটো ৰাজনীতিৰ লগত কথা নহয়। জুবিন গাৰ্গ হ'ল এটা কিবা তেখেতে এজন মানে ৰাজনীতিকত নাথাকা মানুহ বা বিয়ণ্ড ফ্ৰম ৰাজনীতিক সেইটোৰ কাৰণে আমাৰ ইয়াত কোনো ৰাজনীতি নাহে। জুবিন দা তাৰ ইয়াত কোনো ৰাজনীতিৰ কথা নাহে। চ' হাগ্ৰামা দিনৰ ভিতৰত কমপ্লিট হ'ব পাৰে। আজি যিহেতু আজি আমাৰ 14 হাতত আছে 3 দিন হৈ যাব, 2 দিনৰ পিছত আমাৰ সেইটো কাম কমপ্লিট হৈ যাব। মানে পাৰ্কখন সম্পূৰ্ণ পূৰ্ণাংগ ৰূপত নিৰ্মাণ কৰাৰ কাৰণে কিমান বছৰ লাগিব বুলি আপুনি চাওক এইটো আমাৰ হাগ্ৰামা ছাৰ যিটো কথা কয় তেখেতে সেইটো পূৰ্ণাংগভাৱে কমপ্লিটলি কৰি দিয়ে। কথা কৈছে যেতিয়া ছাৰে নিশ্চয় এইটো বছৰ নালাগিবও পাৰে বা 1 বছৰ 1.5 বছৰ 2 বছৰ পিছতে তেখেতে পাৰ্কটো কমপ্লিট কৰি দিব পাৰে। এইটো হাগ্ৰামা ছাৰে কথা যিটো মুখৰ পৰা ওলাই দিয়ে সেইটো কমপ্লিট কৰি দিয়ে কামটো। মানুহৰ সমাগমটো ক'ব কিমান মানুহৰ সমাগম? ছাৰে আমাক ইয়াত 25,000 এৰাউণ্ড মানুহ জমাটো মানে কিবা কৰিব দিছে। আমি ভাবোঁ ইয়াতকৈ বেছি মানুহ হ'ব। ট্ৰেন্সপৰ্টেশ্যনৰ ব্যৱস্থা আপোনালোকে কৰিছে? ট্ৰেন্সপৰ্টেশ্যন ব্যৱস্থা আমি কৰিছোঁ, আমি চৰকাৰৰ তৰফৰ পৰা আৰু আমাৰ যিমান কিবা আছে আমাৰ যোনটো কাম কৰি আছে তেখেতসকলে সেইটো যিমান 5খন জিলাৰ পৰা যিমান আহিব নিজৰ জিলাৰ পৰা দায়িত্বটো লৈ আহিব। যিকোনো জুবিন অনুৰাগী আহিব পাৰে ইয়াত? যিকোনো জুবিন অনুৰাগী আমাৰ BTC বুলি নাই, অসমৰো যিকোনো জুবিন অনুৰাগী সকলোক মই নিমন্ত্ৰণ কৰিম, আহিব পাৰে।